Welcome back to my YouTube channel. মই অনন্ত jonai boyz আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক দেখাব খুজিছে যে আমাৰ ইমানে বৰষুণ কলৈকো যাব পৰা নাই আৰু কলৈকো যাব পৰা নাই মানে ঘোৰাও বান্ধিব আছে এতিয়ালৈকে যাবলৈ পৰা নাই ৰুমতে আছো। এতিয়া চাওক কিমান বৰষুণ আপোনালোকৰ তাত বৰষুণ দিছে নে দিয়া নাই আপোনালোকে মোক কমেন্ট কৰি জনাব। আমাৰ ইয়াত কিন্তু ধামাকা দিছে অকমান আগত ধামাকা দিলে এতিয়া অকমান পৰি আছে আৰু আপোনালোকক দেখাব খুজিছে আপোনালোকে ভিডিওটো এতিয়া মই আৰম্ভ কৰোঁ। গাইজ দেখিবলৈ পাইছে ইমানে বৰষুণ চাওক ইমান বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে আৰু নেৰে ইয়াত বৰষুণ। চাবলৈ পাইছে গাইজ ইমান বৰষুণ বৰষুণে ক'ত যাওঁ ক'ত নাযাওঁ ঘোৰাও বান্ধিব আছে এতিয়ালৈকে নাই যোৱা বাৰু যাম লাহেকৈ আপোনালোকে চাব পাৰে ইমান বৰষুণ। ঠিক আছে আপোনালোকে দেখিবলৈ পাইছে ইমানে বৰষুণ দি আছে এতিয়া ঘোৰাও বান্ধিবলৈ যাবলগীয়া আছে যাব পৰা নাই আৰু চাওক ইমান বৰষুণ দি আছে ইমান ৰাতিপুৱাৰ পৰা ধামাকা দি বৰষুণ কিন্তু আমাৰ আৰু আপোনালোকৰ তাত বৰষুণ দিছেনে দিয়া নাই মোক কমেণ্ট কৰি জনাব। এবাৰ আপোনালোকক দেখাব খুজিছোঁ এবাৰ বৰষুণত তিতি বহুত ভাল লাগে জ্বৰ হৈ আছে তেতিয়াও এবাৰ তিতি দেখাই দিছোঁ আপোনালোকক চেষ্টা কৰিম আৰু মোবাইলটো মোৰ ৱাটাৰপ্ৰুফ নহয় তথাপি মই ইয়াতে মোবাইলটো থৈ পেলাই নিজে মই ভিডিঅ'টো মই অকলে আছোঁ ভিডিঅ'টো নিজে কৰিব চেষ্টা কৰোঁ আৰু আপোনালোকে সকলোকে চাই থাকিব। अभी मजा आएगा ना भिड़ो। ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এবাৰ তিতি বৰ বেলেগকৈ মজা লাগিলে আৰু তিতিব মন গৈছে কিন্তু ইমান নিতিটো জ্বৰ হৈ আছে কাৰণে। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का। हाँ জ্বৰ হৈ আছে কাৰণে আৰু তিতিব মন আছে কিন্তু জ্বৰ হৈ আছে কাৰণে নিতিটো আৰু কাপোৰ চাপোৰ তিতি খটৰ ইমানেই জোৰকৈ বল কৰিছে। ভিডিওটো আৰম্ভ কৰাৰ আগতে কাপোৰটো চেঞ্জ কৰি আহোঁ আৰু আপোনালোকে সকলোকে চাই থাকিব ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মই এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ পূৰা কাপোৰ তিতি খতম হৈছিল ইমানে ডাঙৰকৈ ধামাকা বৰষুণ দিলে আৰু তিতিও ভাল লাগিলে কাও হৈ আছে জ্বৰো লাগিছে তিতাও অকণমান তিতিলোঁ আপোনালোকক দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোক বৰষুণত ভিজি বেলেগকৈ মজা লাগে আৰু এতিয়া যাওঁ ঘোঁৰাটো বান্ধি আহোঁ ফাইনেলি এতিয়া বহুত টাইম হ'ল ঘোঁৰাটো বান্ধি আহোঁ তাৰপিছত সেইখিনিত ঘোঁৰাটো বান্ধিলোঁ এইমাত্ৰ বান্ধিলোঁ ইমান ধামাকা বৰষুণ এতিয়া অকণমান এৰিছে লাহে ক'ৰবাত ৰখি আহিছোঁ আৰু এইটো চাওক এই নলাটোৰ পৰা পাৰ হৈ যায় এই নলাটোত এই কাঠৰ পানীৰ ওপৰত আছে এইটোকে পাৰ হৈ কিনে এইখিনিত বান্ধিছোঁ গোটেই সেইখিনি ধাননি দেখিছে এই ঔটেঙা গছজোপা দেখিছে তাত গোটেই ধাননি সেইকাৰণে এইখিনিতে বান্ধিছোঁ আজি এই নলাটো পাৰ হৈ বান্ধিছোঁ আৰু এই ৰখি আছে ঘোঁৰাটো চাওক মই এবাৰ আপোনালোকক জুম কৰি দেখাই দিছোঁ এইটো চাওক ঘাঁহ চাহ নাখায় আৰু কি কৰিম ৰখি আছে এতিয়া আকৌ আহিলে বৰষুণ ধামাকা চাওক আৰু এবাৰ দেখাই লৈছোঁ আপোনালোকক চাওক কেনেকুৱা জোৰকৈ বৰষুণ আহিছে এবাৰ আপোনালোকে চাই থাকক ভিডিঅ'টো আহিছে বৰষুণ ধামাকা দিছে ছাতিও লৈ আছে দেখিছে এই ঘৰৰ ওচৰতে বৰ এটা ঘৰ আছে সেইতে মানে য'ত ঘোঁৰাটো বান্ধিছোঁ মানে তাতে বৰ এজনী ঘৰ আছে তাতে অকণমান সোমালোঁ যেনে তেনে ঘোঁৰাটো বান্ধি পেলাই ইমান ধামাকা বৰষুণ এতিয়া আহকচোন আপোনালোকে এবাৰ দেখাই লৈছোঁ বৰষুণ কেনেকুৱা ধামাকা দিছে এবাৰ আপোনালোকে চাওক চাই পেলাই মোক কমেণ্ট কৰি জনাব। আৰু দেখিবলৈ পাইছে আপোনালোকে এয়া আছে ধামাকা বৰষুণ ইমান জোৰকৈ দিছে বৰষুণ ছাতি লৈও মানে কামত নাই মানে সেইকাৰণে ওচৰতে বৰ এটা ঘৰ আছিলে তাতে অকণমান সোমালোঁ বৰষুণ এৰাৰ পিছত যাম আৰু আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো একেলগে আপোনালোকে ইমান ধামাকা বৰষুণ দিছে ঘোঁৰাটো য'ত বান্ধিছোঁ মানে তাৰ এইখিনি বৰ এটা ঘৰ আছে অকণমান সোমালোঁ ছাতিও নেমানে মানে ইমান জোৰকৈ বৰষুণ দিছে সেইকাৰণে বৰ এটা ঘৰ অকণমান সোমালোঁ মানে বৰষুণটো অকণমান কম কৰক তাৰপিছত যাম আকৌ ৰুমলৈ আৰু চাই থাকিব ভিডিঅ'টো মোৰ একেলগে। অহাকালি মোৰ যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকে নিশ্চয় চাইছে চাগে মোৰ বৰল আছিলে নে মধুমাখি আছিলে মোক কামুৰি পুৰা আঘাত কৰিছিলে মানে বিষত ৰাতিটো থাকিব পৰা নাই ৰাতিপুৱা সময়তে অকণমান ভাল পাইছোঁ এই ভাল পাই ভিডিঅ' এটা সৰু মুৰাকৈ বনাইছোঁ আৰু আপোনালোকে সম্পূৰ্ণ চাব। বৰলে কামুৰা গাইছ বৰল আছিলে নে মধুমাখি আছিলে ক'ব পৰা নাই কিন্তু তথাপিও
ৰাতিটো বহুত বিষ মানে থাকিব পৰা নাই, বহুত গীটাৰ কামুৰিলে, হাতত কামুৰিছে, আকৌ ভৰিটো কামুৰিছিলে, মই হাফ পেণ্ট পিন্ধি আছিলোঁ। আৰু আজি অকণমান আৰাম পাইছোঁ, বিষটো অকণমান হ'লেও তথাপিও মই এটা সৰু মূৰাকৈ ভিডিঅ' এটা ঘৰতে বনাই দিছোঁ। আৰু আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'টো আপোনালোকে যদি এতিয়ালৈকে যদি চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে, আৰু নতুন নতুন ভিডিঅ'লৈ লগ পাই থাকিম আপোনালোকক। আজিলৈ ইমানতে আৰু বাই বাই।